ছাত্ৰসকল, আজি আমি আলোচনা কৰিম অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদৰ দ্বিতীয় অংশ, সম্পদৰ অৰ্থ আৰু গুৰুত্ব, সম্পদৰ শ্ৰেণী বিভাজন আৰু ব্যৱহাৰ, সম্পদৰ ব্যৱহাৰ আৰু সংৰক্ষণ, অৰ্থ, প্ৰয়োজনীয়তা আৰু পদ্ধতি। প্ৰথমতেই এটা প্ৰশ্ন উদয় হ'ব যে সম্পদ কাক বোলে। ইয়াৰ উত্তৰত আমি ক'ব লাগিব যিবোৰ বস্তুৰ দ্বাৰা মানুহৰ ব্যক্তিগতই হওক বা সামাজিকেই হওক অভাৱ পূৰণ হয় সেইবোৰ বস্তুকেই সম্পদ বোলা হয়। এইখিনিতেই আমি এটা কথা মনত ৰাখিব লাগিব যে পৃথিৱীত দেখা পোৱা প্ৰত্যেকটো বস্তুৱেই সম্পদ নহয়। সম্পদ হ'বৰ বাবে দুটা গুণৰ প্ৰয়োজন। এটা হৈছে কাৰ্যকাৰিতা আৰু আনটো হৈছে উপযোগিতা। বিশিষ্ট অৰ্থনীতিবিদ প্ৰফেচৰ জিমাৰমেনৰ মতে সম্পদ হ'বলৈ হ'লে বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা এই দুয়োটা গুণ থাকিবই লাগিব। এনে দুটা গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আৰ্থসামাজিক উৎকৰ্ষ সাধনৰ সম্ভৱ হৈছে। সম্পদৰ লগত মানুহ প্ৰধানকৈ দুই ধৰণে জড়িত। এটা হৈছে উৎপাদক হিচাপে আৰু আনটো হৈছে উপভোক্তা হিচাপে। সম্পদ পৰিৱৰ্তনশীল। যিবোৰ বস্তুৱে মানুহৰ উপকাৰ সাধে নাইবা মানুহক কল্যাণৰ ফালে আগুৱাই লৈ যায় সেইবোৰকেই আমি সম্পদ বুলি গণ্য কৰোঁ। এতিয়া যিবোৰে মানুহক অনিষ্ট কৰে বা উন্নতিত বাধা দিয়ে সেইবোৰ কেতিয়াও কিন্তু সম্পদ হ'ব নোৱাৰে বা সম্পদ নহয়। সম্পদৰ ভিতৰত নপৰা বস্তুবোৰৰ কিছুমানক প্ৰতিবন্ধক আৰু আনবোৰক অপক্ষপাতী বুলি কোৱা হয়। যিবোৰ বস্তুৱে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয়। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে সেইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল। আনহাতে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বুলি কোৱা হয়। উদাহৰণস্বৰূপে আমি চাব পাৰোঁ অনুৰ্বৰ মাটি, বানপানীৰ জৰ্জৰিত অঞ্চল আদি একোটা প্ৰতিৰোধক। এইখিনিতেই আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ যে কিছু বছৰৰ আগে দামোদৰ, টেনেচি বা হুৱাংহো নদীয়ে মানুহক অশেষ কষ্ট দিছিল আৰু মানুহে সেই নদীবোৰক সম্পদ হিচাপে গণ্য নকৰি দুখ যন্ত্ৰণাৰ কাৰক হিচাপে গণ্য কৰিছিল। কিন্তু সমাজ আৰু ৰাজনীতিৰ পৰিৱৰ্তনৰ ফলত সেই নদীবোৰ নিয়ন্ত্ৰিত হৈ তাৰ পৰা জলবিদ্যুৎ, জলসিঞ্চন, জল পৰিবহণ আৰু অন্যান্য উপকাৰ সাধিত হৈছে আৰু ফলত সেই নদীকেইখন সেই দিশৰ পৰা সেই দেশবোৰৰ বাবে সম্পদ হিচাপে পৰিৱৰ্তিত হৈ পৰিছে। এবিধ বস্তু কোনো এখন ঠাইৰ বাবে সম্পদ আৰু আন এখন ঠাইৰ বাবে সম্পদ নহ'বও পাৰে। নায়েগ্ৰা জলপ্ৰপাতৰ পৰা জলবিদ্যুৎ উৎপাদন কৰি যুক্তৰাষ্ট্ৰই বহুতো কাগজ আৰু কপাহী কল চলোৱাৰ বাবে নায়েগ্ৰা জলপ্ৰপাত সম্পদ। আনহাতে জাইৰে নদীত থকা ষ্টেনলি জলপ্ৰপাত কোনো কামত লগাব নোৱাৰা বাবে এই জলপ্ৰপাত কেতিয়াও সম্পদ হিচাপে পৰিগণিত নহয়। এইখিনিতেই আমি এটা কথা মনত ৰাখিব লাগিব যে সকলো সম্পত্তি সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ'বও পাৰে। বহু ক্ষেত্ৰত সম্পদ আৰু সম্পত্তি একে বুলিয়েই গণ্য কৰা হয়, কিন্তু অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বুলি কোৱা হয়। এইখিনিতেই আমি মন কৰিব লাগিব যে ব্যৱহাৰৰ উপযোগী হোৱাৰ উপৰিও সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত আৰু ইয়াক এজনৰ পৰা আন এজনলৈ যিকোনো মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি। ঘৰ-দুৱাৰ, যন্ত্ৰপাতি, মাটি, কোম্পানীৰ অংশ আদি সকলোবোৰ সম্পত্তি। ইয়াৰ বজাৰ মূল্য আছে, কিন্তু সূৰ্যৰ ৰশ্মি, বায়ু, পানী, মাটি, নদ-নদী, হ্ৰদ, শিক্ষা, সামাজিক অনুষ্ঠান, জনস্বাস্থ্য আদিক সম্পত্তিৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা নহয়।
কাৰণ ইয়াৰে কিছুমান অপৰ্যাপ্ত আৰু আন কিছুমান কেতিয়াও হস্তান্তৰ নহয় আৰু ইয়াৰ বজাৰ মূল্য নাই। সেইবাবেই কোৱা হয় সকলো সম্পত্তি সম্পদ, কিন্তু সকলো সম্পদ কেতিয়াও সম্পত্তি নহয়। ছাত্ৰসকল, এতিয়া আহোঁ আমি সম্পদৰ বিভিন্ন ভাগসমূহলৈ। আমাৰ স্ক্ৰীনত এখন চাৰ্ট দিয়া আছে, সেই চাৰ্টখন তোমালোকে ভালদৰে চালেই গম পাবা সম্পদৰ বিভিন্ন ভাগ আছে। মই ভাগকেইটা কৈ দিছোঁ, তোমালোকে মন দি শুনিবা। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি আমি সম্পদক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। 1 নম্বৰ প্ৰাকৃতিক সম্পদ, 2 নম্বৰ মানৱ সৃষ্ট সম্পদ আৰু 3 নম্বৰ মানৱ সম্পদ। গঠন অনুসৰি সম্পদক আকৌ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে জীৱীয় সম্পদ, আনটো অজীৱীয় সম্পদ। উপলব্ধতা নাইবা স্থায়িত্ব অনুসৰি সম্পদক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে নৱীকৰণযোগ্য সম্পদ আৰু আনটো হৈছে অনৱীকৰণযোগ্য সম্পদ। মালিকীস্বত্বৰ ওপৰত ভিত্তি কৰি সম্পদক আকৌ আমি তিনিটা ভাগত বিভক্ত কৰিব পাৰোঁ। এটা হৈছে ব্যক্তিগত সম্পদ, আনটো হৈছে জাতীয় সম্পদ আৰু শেষৰটো হৈছে আন্তৰ্জাতিক সম্পদ। প্ৰাকৃতিক সম্পদ বুলি ক'লে আমি সাধাৰণতে যিবোৰ সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰে তাকে আমি প্ৰাকৃতিক সম্পদ বুলি কওঁ। তোমালোকে স্ক্ৰীনত চোৱা যে ইয়াত বিভিন্ন প্ৰকাৰত পানী, তেল, গছ-গছনি, বিভিন্ন ধৰণৰ শিলা, বিভিন্ন ধৰণৰ মাটি, জীৱ-জন্তু আদি সকলোকে আমি প্ৰাকৃতিক সম্পদৰ অন্তৰ্ভুক্ত কৰিব পাৰোঁ। প্ৰাকৃতিক সম্পদসমূহ আমি প্ৰকৃতিৰ পৰা পোনে পোনে সংগ্ৰহ কৰিব পাৰোঁ। এই প্ৰাকৃতিক সম্পদসমূহ গোটা, জুলীয়া বা গেছীয় আৰু অধাতৱীয় বা ধাতৱীয় অৱস্থাত পোৱা যায়। এতিয়া আহোঁ আমি মানৱ সৃষ্ট সম্পদ কাক বোলে। ইয়াৰ উত্তৰত আমি ক'ব লাগিব যে প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰী আমি আমাৰ প্ৰয়োজন অনুসৰি বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি ব্যৱহাৰোপযোগী কৰি তোলা হয়। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং, নেপথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম আদি, গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্যদ্ৰব্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণ সামগ্ৰী আদিৰ কথা আমি ক'ব পাৰোঁ। মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰকেই মানৱ সৃষ্ট সম্পদ হিচাপে অভিহিত কৰিব পাৰি। এই স্ক্ৰীনখনত দেখা পোৱা বিভিন্ন ছবিবিলাক আমি আমাৰ প্ৰয়োজন অনুসৰি তৈয়াৰ কৰি লৈছোঁ আৰু তেনেকুৱা ধৰণে আমাৰ নিজৰ প্ৰয়োজন পূৰণৰ কাৰণে তৈয়াৰ কৰি লোৱা সামগ্ৰীকেই আমি মানৱ সৃষ্ট সম্পদ বুলি ক'ব পাৰোঁ। মানৱ সম্পদ বুলি ক'লে আমি সাধাৰণতে ক'ব পাৰোঁ মানুহেই মানৱ সম্পদ। প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবেই মানুহক সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হৈছে। দৰাচলতে মানুহেই সম্পদৰ সৃষ্টিকৰ্তা। মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবেই জাপান, ছুইজাৰলেণ্ড, টাইৱান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আদি দেশবোৰ প্ৰয়োজনীয় বহু প্ৰাকৃতিক সম্পদ তথা উদ্যোগৰ বাবে প্ৰয়োজনীয় নিজা কেঁচা সামগ্ৰীৰ অভাৱতো আজি পৃথিৱীৰ একোখন অগ্ৰণী আৰু সমৃদ্ধিশালী দেশ হিচাপে পৰিগণিত হৈছে। জীৱীয় আৰু অজীৱীয় সম্পদ বুলি ক'লে আমি সাধাৰণতে প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰকেই জীৱীয় সম্পদ বুলি কোৱা হয়। যেনে উদ্ভিদ, প্ৰাণী, মাছ, শস্য আদি জীৱীয় সম্পদ। ঠিক তাৰ বিপৰীতে যিবোৰ নিৰ্জীৱ সেইবোৰকেই অজীৱীয় সম্পদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে মাটি, শিল, পানী, বায়ু, খনিজ পদাৰ্থ আদি অজীৱীয় সম্পদ। নৱীকৰণযোগ্য সম্পদ বুলিলে আমি সাধাৰণতে বুজোঁ যে যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ আকৌ আমি ব্যৱহাৰ কৰিব পাৰোঁ তাকেই নৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। আৰু অনৱীকৰণযোগ্য সম্পদ বুলিলে আমি বুজোঁ যে যিবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ আৰু তাক
কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰি তাকেই অনবীকৰণযোগ্য সম্পদ বুলি অভিহিত কৰিব পৰা যায়। মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি সম্পদক আমি প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে ব্যক্তিগত সম্পদ, 2 নম্বৰ জাতীয় সম্পদ আৰু 3 নম্বৰ আন্তৰ্জাতিক সম্পদ। ব্যক্তিগত সম্পদ বুলি ক'লে আমি সাধাৰণতে এজন ব্যক্তিৰ যি সম্পদ, যেনে তেওঁ নিজৰ চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদিক আমি ব্যক্তিগত সম্পদ হিচাপে অভিহিত কৰিব পাৰোঁ। ঠিক তেনেদৰে এখন দেশৰ তত্ত্বাৱধানত থকা সকলোবোৰকে আমি জাতীয় সম্পদ বুলি কওঁ, যেনে ৰাস্তা ঘাট, ভূমি, নদ নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ গছনি, জীৱ জন্তু, শিক্ষানুষ্ঠানিক, প্ৰশাসনিক ব্যৱস্থা, চৰকাৰ আদিক আমি জাতীয় সম্পদৰ বিভিন্ন উদাহৰণ হিচাপে গণ্য কৰিব পাৰোঁ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনো আমাৰ জাতীয় সম্পদ। ঠিক তাৰ বিপৰীতে সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ, যেনে সাগৰ মহাসাগৰ, খনিজ সম্পদ, জীৱ জন্তু, বায়ুমণ্ডল আদিক আমি আন্তৰ্জাতিক সম্পদ নাইবা বিশ্ব সম্পদ হিচাপে অভিহিত কৰিব পাৰোঁ। কাৰণ এই আটাইবোৰ সম্পদ সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ কল্যাণত ব্যৱহৃত হোৱা আমি দেখিবলৈ পাওঁ। ছাত্ৰসকল, আজি আমি আলোচনা কৰিলোঁ সম্পদৰ অৰ্থ, গুৰুত্ব, সম্পদৰ বিভিন্ন শ্ৰেণী বিভাজন আৰু ইয়াৰ ব্যৱহাৰ। পৰৱৰ্তী খণ্ডত আমি সম্পদ সংৰক্ষণৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম। আশা কৰোঁ তোমালোকৰ ইয়াৰ পৰা কিঞ্চিত হ'লেও উপকৃত হ'বা। ধন্যবাদ।